হাই এভৰিৱান, আপোনালোকে সকলোৱে মোৰ চেনেল উমাছ ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ কেনে আছে আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত ভিডিঅ' কৰি আছোঁ আৰু বহুত ব্যস্ত মানে কি ঘৰত ব্যস্ত থকাৰ কাৰণে ভিডিঅ' কৰিবলৈ একেবাৰে নোৱাৰা হৈ গৈছোঁ আৰু নোৱাৰিছোঁৱে। মানে কেতিয়াবা কৰিম বুলি ক'লে মানে টাইম মিলাব নোৱাৰা হৈ গৈছোঁ, সেইকাৰণে মানে কৰিব পৰা নাই। বহুত দিনৰ মূৰত ভিডিঅ'টো কৰিছোঁ, কিয়নো আজি আমি দীঘলীয়া যাত্ৰাত ওলাইছোঁ। ক'ত ওলাইছোঁ কি না আপোনালোকে মোৰ ভিডিঅ'ত চাবলৈ পাবই, আৰু চাব বুলি আশা থাকিল। আৰু আমি যাত্ৰাত ক'ত গৈছোঁ, ক'ত ৰখিছোঁ, কি কৰিছোঁ আপোনালোকক নিশ্চয় দেখাই যাম। আপোনালোকে চাই গৈ থাকিব। একেবাৰে দীঘলীয়া যাত্ৰাত ওলাইছোঁ, ঘৰৰ পৰা গুৱাহাটীলৈকে। ছোৱালী তাত যাওঁ, ছোৱালী তাত গাৰ্জেন মিটিং মাতিছে, সেইকাৰণে আমি গৈ আছোঁ। যাব লগা হৈছে আৰু তাত এটেণ্ড মাষ্ট বি এটেণ্ড বুলি ক'ব লাগিব বুলি কৈছে, কাৰণে গৈ আছোঁ। আৰু এতিয়া আমি হ'ল 10:30 হ'ল, আমি চেপন পাইছোঁ। লাহে লাহে গৈ আছোঁ আৰু নামদাঙৰ শিলৰ সাঁকো পাইছোঁহি। এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ। ইমান পুৰণা সাঁকো, দেখি বিৰাট ভাল লাগে। এয়া শিলৰ সাঁকো। জাজি পাইছোঁহি। ভাবিছোঁ আমি ৰাতিপুৱা একো খাই নাই লোৱা, চাহ খাই ওলাইছিলোঁ। এতিয়া একেবাৰে ভাত খাই ল'ম, আৰামত গৈ থাকিম। তেতিয়া এখন হোটেলত সোমাম, তাতে খাই ল'ম। খাই মেলি আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। দেখাই থাকিম বাৰু আপোনালোকক। খানা অৰ্ডাৰ দিছোঁ, এতিয়া খানা আহি আছে। একেবাৰে ভাত খাই ল'ম, এতিয়া আমি আৰামত গৈ থাকিব পাৰিম। চিন্তা নাই, আকৌ বাটত ৰৈ পিনি ভাত খোৱাটো সম্ভৱ নহ'ব। গৈ থাকিম, ভাগৰো লাগিছে যথেষ্ট। আমাৰ খানা আহি গ'ল। এয়া দেখিছে কি ধুনীয়াকৈ সজাই দিছে। এইখিনি চাটনি হয়, কেইবাবিধ চাটনি দিছে, নাজানো কি হয়, এতিয়া খাই চালে গম পাম। এইখিনি চব কচু, আলু পিটিকা, পকৰি, ভেন্দি আলু ভাজি, ৰঙালাও আৰু বন্ধাকবি ভাজি, তিতাকেৰেলা ভাজি, চালাড দিছে, পাপৰ, মাছ ফ্ৰাই, গাহৰি বইল, আৰু এইপিনে দাইল দুবিধৰ দিছে। কাজিৰঙা আহি গৈ আছিলোঁ আৰু বহুত বেয়াকৈ এক্সিডেণ্ট দেখিলোঁ। এয়া চব জাষ্ট এক্সিডেণ্ট হৈছে। দুখন গাড়ী মোৰ মাজত মুখামুখি। এইফালে পৰা চাব পাৰিম। মানুহে দুখ পালি নেকি? এইফালে বুক কৰি আছে।
এতিয়া আমি জাগিৰোড পাম এতিয়ালৈকে আমি গুৱাহাটী পোৱাই নাই আজি বহুত লেট হৈছে ক'ব নোৱাৰোঁ কেলৈ ইমান ঠিকে গাড়ী ঠিকে চলাইছে যদিও ইমান লেট হৈছে আমাৰ আজি হয়তো সময় লাগিব পাওঁতে জাগিৰোড পোৱা নাই জাগিৰোড পাম এতিয়া জাগিৰোড পায়ে গুৱাহাটী পাম লেট হ'ব আজি আৰু কি কৰোঁ কি নাই মই আপোনালোকক একেবাৰে ৰুমত গৈ দেখাম বাৰু তেতিয়াহ'লে একেবাৰে ৰুমত লগ পাই আছোঁ ৰুমত আহিলোঁ ফ্ৰেছ হ'লোঁ এতিয়া অলপ ফ্ৰেছ হৈছোঁ গা পা ধুলোঁ ভাল লাগিছে আৰু মই আপোনালোকক যিটো আমি থাকিছোঁ টকিঅ' টাৱাৰ তাত মই আপোনাৰ ৰুমটো অকণমান দেখাই দিছোঁ কেতিয়াবা আপোনালোকে আহিলে ইয়াত থাকিব পাৰিব কেনেকুৱা লাগে কেনেকুৱা আজিতো থাকিম গম পাম কেনেকুৱা লাগিব কালি মই নিশ্চয় জনাম বাৰু কিন্তু ৰুম মই এবাৰ আপোনালোকক দেখুৱাই ল'ম কেনেকুৱা হয় আহি পাইছিলোঁহে ৰুমত আমাক লগ কৰিবলৈ আহিলে টাবাং ছাৰ পূজা আমাৰ গলু বেটা আমাৰ মা জীয়ৰী মা এয়া আমাৰ বেটা এয়া হাই কৈ দে হাই হাই গলু বেটা ছাৰ কৈ যাওঁ আমাৰ গলু বেটাক ছাৰ হাই কৈ দে হাই আলে আলে